Hello guys, good morning and welcome back to my another video. So আজি মই যাই আছো এখন অদ্ভুত ভিলেজ য'ত তাৰ মানে পাহৰীয়া ঠাইৰ পাহৰীয়া মানুহ বহুত আছে। তো সেনেকুৱা ভিলেজ এখনত গৈ আছো। তো ফাৰ্ষ্ট টাইম পাহৰীয়া ঠাইত আহিছো গাইজ। তো আহি পাম যেন হৈছে আৰু বেছি দূৰ নাই আহি বহুত দূৰ বুলিকে আশা কৰিছিলোঁ, বাট বেছি টাইম নালাগিল, 10 মিনিটো নালাগিল আহোঁতে। তো ঠাইবোৰ বঢ়িয়া। কেনে সাতাৰগাঁও ইমান ভিতৰুৱা এলেকাত আমাৰ বহুত ভিতৰুৱা। হাতী চাতী আহে নেকি মাজতে? হাতী আহে। ধানৰ খেতিচোন দেখা নাই, ক'ত আছে? ময়ো দেখা নাই। নতুনকৈ আহিছে নেকি? মই নতুনকৈ আহিছোঁ। ঠিক আছে, তো আৰু নিজৰা এটা আগত আছে বোলে। এইফালে বধকৰো ধানৰ কথা। ঠিক আছে দিয়ক, সেইফালে যাওঁ দে। ঠিক আছে। হাই হেল্ল' দোস্তো, আমি এলো সাতাৰগাঁৱৰ পৰা একোৱে দেখা নাপালোঁ। না হাতী বাঘ ভৰা একো দেখা নাপালোঁ। গুণ্ডা আছে আহিলোঁ গ'লোঁ আৰু আহিলোঁ। এতিয়া বৰ্তমান যাই আছোঁ ঘৰত যাই মাংস ভাজা খাই বিন্দাছটো কৰি মাৰি যাম। এই বেলেগ নহ'লে বান্দৰ কেইটামান আছিল, সেইকেইটাও গেল। এটা ৱাটাৰফল বিচাৰি গ'লোঁ, তাকো নাপালোঁ। ইমান বঢ়িয়া পাহাৰৰ মাজৰ গাঁও,